হাই হেল্ল' আৰু নমস্কাৰ সকলোৰে কি খবৰ আশা কৰোঁ সকলো ভালেই আছে মই ডিম্পীয়ে মোৰ ইউটিউব চেনেল ডিম্পী শইকীয়া অফিচিয়েললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো মই প্ৰথমটো ভিডিঅ' আপোনাক মই দিব গৈ আছোঁ আচলতে প্ৰথমটো ভ্লগৰ ভিডিঅ' মই দিব গৈ আছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব এতিয়া ৰাতিপুৱা 8:30 বাজিছে আৰু মই যাব ওলাইছোঁ আৰু ৰাভা দিৱস উদযাপনৰ কাৰণে আমাৰ অসম নাট্য সন্মিলনে ৰাভা দিৱস উদযাপন কৰিব ওলাইছে অসম নাট্য সন্মিলনৰ দক্ষিণ গুৱাহাটী নাট্য সন্মিলনৰ শাখা আমাৰ শাখাটো তাতে মই জড়িত হৈ আছোঁ গতিকে আজি ৰাভা দিৱসত আমি থুলমূলকৈ ক'ভিডৰ প্ৰট'কল মানি কিনো উদযাপন কৰিলোঁ ব'লকচোন আপোনালোককো দেখুৱাওঁ আহি পালোঁ এতিয়া কাৰ্যসূচী আৰম্ভ হ'ব আৰু ক'ভিডৰ প্ৰতিকূল মানি আমাৰ কাৰ্যসূচীবিলাক কৰি যোৱা হ'ব আহকচোন বন্তি প্ৰজ্বলনৰ আগতে পতাকা উত্তোলন কৰা হ'ল কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল আচলতে সেইখিনি সময়ত মই অলপ ব্যস্ত হৈ গ'লোঁ সেইকাৰণে ভিডিঅ' কৰা নহ'ল মেকুৰী দুটা ইমান ধুনীয়াকৈ খেলি আছে মই ভাবিলোঁ ইহঁতকো মই ভিডিঅ'ত ৰাখি থওঁ মই জীৱ জন্তু খুবেই ভাল পাওঁ আপোনালোকে যদি ভাল পায় মোক কমেণ্ট কৰি জনাব আমি ইয়াতে যি প্লেছৰ তলত আমি পতাকা উত্তোলন কৰিলোঁ আৰু এতিয়া ওপৰৰ হলত আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব সৰু সুৰাকৈ ব'লকচোন আপোনালোককো দেখাওঁ নে কি কয় এইখিনিতে আপোনালোকক কওঁ আমাৰ কাৰ্যসূচীৰ আজিৰ মুখ্য সদস্য আৰু কলাকুশলী সকলোৰে নামবিলাক মই ডেছক্ৰিপশ্যনত দিম আপোনালোকে ডেছক্ৰিপশ্যনত চাব প্ৰগ্ৰেমটো শেষ হ'ল মই যাবলৈ ওলাইছোঁ বাকী কি হ'ল আপোনালোকক মই সকলো দেখুৱাত আহিছিলোঁ কিন্তু মই একো খোৱা নাই খাবলৈ আৰু মই এতিয়া ঘৰ ৰুম সোমাম পালোঁ ৰুম আৰু এতিয়া ভাত পানী বনাম ৰান্ধিম খাম সেয়াই কাম হৈছে বাকী একোৱে কাম হোৱা নাই ঠিক আছে তেতিয়াহ'লে চাই থাকক বহুত ডাঙৰ বৰফ হৈছে ওপৰত মোৰ কাপোৰ আছিলে ছাদৰ ওপৰত কাপোৰ নিবলৈ আহিছোঁ আপি লৈ আহিছোঁ ভিডিঅ' কৰিলোঁ ফ্ৰেছ হ'লোঁ আৰু মই আপোনালোকক যিখিনি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু আগলৈও মই এনেকুৱা ধৰণৰ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পাব যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ভিডিঅ' চাই থাকিব আৰু আপোনালোক সকলোৱে কুশলে থাকক